নমস্কাৰ নিউজ 24 অসমৰ দৰ্শকক স্বাগতম জনাইছোঁ। পৃথিৱীৰ কাষেৰে পাৰ হ'ব এটা উল্কাপিণ্ড। আকাৰ বুৰ্জ খলিফাৰ সমান। কিমান বিপদজনক হ'ব এই গ্ৰহাণু? গ্ৰহাণুটোৰ প্ৰকৃত দূৰত্ব পৃথিৱীৰ চন্দ্ৰৰ দূৰত্বৰ 6 গুণ হ'ব, যিটো হয়তো বৰ ওচৰৰ যেনো নালাগিব, কাৰণ চন্দ্ৰ পৃথিৱীৰ পৰা গড়ে 2,38,855 মাইল, 3,48,400 কিলোমিটাৰ দূৰত। গতিকে 2022 RM4 ইয়াৰ ওচৰৰ বিন্দুত প্ৰায় 15 লাখ মাইল 24 লাখ কিলোমিটাৰ দূৰত থাকিব। এটা প্ৰকাণ্ড উল্কাপিণ্ড পৃথিৱীৰ অতি ওচৰৰে পাৰ হ'বলৈ ওলাইছে। নাছাৰ মতে ইয়াৰ দৈৰ্ঘ্য বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাৰ সমান। নাছাই ইয়াক সম্ভাৱ্য বিপদজনক বুলি অভিহিত কৰিছে। এই গ্ৰহাণুটোৰ নাম 2022 RM4। 1 নৱেম্বৰত ই পৃথিৱীৰ ওচৰৰে পাৰ হ'ব। নাছাৰ চেণ্টাৰ ফৰ নিয়াৰ আৰ্থ অবজেক্ট ষ্ট্ৰেটেজিৰ তথ্য অনুসৰি এই গ্ৰহাণুটোৰ আনুমানিক ব্যাস 330 পৰা 740 মিটাৰৰ ভিতৰত, অৰ্থাৎ 2400 ফুটতকৈ অধিক। গ্ৰহাণুটোৰ প্ৰকৃত দূৰত্ব পৃথিৱীৰ চন্দ্ৰৰ দূৰত্বৰ 6 গুণ হ'ব, যিটো হয়তো বৰ ওচৰৰ যেনো নালাগিব, কাৰণ চন্দ্ৰ পৃথিৱীৰ পৰা গড়ে 2,38,855 মাইল, 3,84,400 কিলোমিটাৰ দূৰত। গতিকে 2022 RM4 ইয়াৰ ওচৰৰ বিন্দুত প্ৰায় 15 লাখ মাইল 24 লাখ কিলোমিটাৰ দূৰত থাকিব। আপোনালোকক কওঁ যে উল্কাপিণ্ড গ্ৰহাণু বুলিও কোৱা হয়। গ্ৰহাণুক কোনো গ্ৰহ বা তৰাৰ ভঙা টুকুৰা বুলি গণ্য কৰা হয়। সাধাৰণতে ইহঁত সূৰ্যৰ চাৰিওফালে পোনপটীয়া কক্ষপথত থাকে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো মানুহে তথ্যটো গম পায়। গ্ৰহাণু 2022 RM4 জ্যোতিৰ্বিজ্ঞানীসকলে 360,809 গজ, 330,740 মিটাৰ বহলৰ ভিতৰত বুলি অনুমান কৰিছে। ই পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাৰ দৰে বহল হ'ব পাৰে। লাইফ ছায়েন্সৰ মতে ই ঘণ্টাত প্ৰায় 52,500 মাইল বেগত পাৰ হ'ব। পৃথিৱীৰ পৰা 12 কোটি মাইলৰ ভিতৰত অহা যিকোনো মহাকাশ বস্তুক পৃথিৱীৰ ওচৰৰ বস্তু বুলি গণ্য কৰা হয়। এই গ্ৰহাণুৰ বিষয়ে কেতিয়া জানিছিল আপুনি জানেনে? 2022 চনৰ 12 ছেপ্টেম্বৰ 2022ত হাৱাইৰ হালেকালাত থকা পেন ষ্টাৰ্ছ 2 টেলিস্কোপত জ্যোতিৰ্বিজ্ঞানীসকলে RM4 আৱিষ্কাৰ কৰিছিল। নাছাৰ জেট প্ৰপালচন লেবৰেটৰীয়ে ইয়াৰ নিয়াৰ আৰ্থ অবজেক্ট NEO এপ'ল' টাইপৰ বস্তু আৰু সম্ভাৱ্য বিপদজনক গ্ৰহাণু PHA হিচাপে শ্ৰেণীভুক্ত কৰিছে। সূৰ্যৰ কক্ষপথ। এনে গ্ৰহাণুৰ কক্ষপথ পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে থকা কক্ষপথতকৈ ডাঙৰ। 2022 RM4 প্ৰতি 1397 দিনৰ মূৰে মূৰে সূৰ্যক প্ৰদক্ষিণ কৰে আৰু ইয়াৰ পথত মাজে মাজে সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰে। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, যাতে সকলো মানুহে এই তথ্যটো পায়। ধন্যবাদ।